International Babalguri HPC long live. International Babalguri HPC long live. Long live. Long live. भारतनि बिसायख'थि आयगआ फोसावनाय बियाब दाफुंनाय द्राफ्टखौ अदालगुरि जिल्लानि रायजो राजाफ्रा गोजोननाय मोनाखै। थांनाय 20 जुन खालाराव भारतनि बिसायख'थि आयगआ बिटिआरनि सिङाव लकसभा आरो विधानसभा बियाब दाफुंनायनि फोसावना होनाय द्राफ्टखौ बर'नि आफादफ्रा नेवसिगारनायखौ लोगोसे अदालगुरि जिल्लानि रायजो राजाफ्राबो गोजोननाय मोनाखै। बे जिल्लानि रायजो राजाफ्रा गोबां समनिफ्रायनो अदालगुरिखौ लकसभा बियाब जागोनखौ आसा खालामनानै दंमोन। नाथाय जोबथायाव बिसायख'थि आयगआ अदालगुरिखौ नेवसिगारनानै दरं लकसभा बियाब खालामना होबाय। दिनै बेखौ लानानै गुबुन गुबुन जायगाफोरजों लोगोसे अदालगुरि जिल्लानि रायजो राजाफ्राबो गोख्रों खुद्रिसारदों। जों फोथायो आरो डेमोक्रेसि राहायैनो जोङो बे एरियाखौ जोङो उन्नत खालामनो थाखाय डेभेलपमेन्ट खालामनो थाखाय जोङो डेमोक्रेसि राहाजोंनो जोङो जोंनि मोन्थायखौ बेखेवनो थाखाय जोङो डेमोक्रेसि राहाजों सामलायलांगोन जोङो। जे ट्राइबेलफोरनि जि हानि मोन्थाय राजखान्थिनि मोन्थाय बिथांमोननि समाजारि मोन्थाय रांखान्थियारि मोन्थाय गासैखौबो जोङो धंस खालामनानै बे मोनसे षड़यन्त्र होननानै जोङो दुलाराय बर' फरायसाफोर बेखौ जों गनायनानै लायो आरो बेनि हेंथायै जोङो सानफ्रोमबो जों डेमोक्रेटिक वेजों जों जुजिलांगोन जेब्लासिम जोंनि मोन्थाया फुलफिल जाया। गोजोन्थों। আজি ইয়াত এটা কোঅৰ্ডিনেশ্যন কমিটি হৈ আজি অৰ্গেনাইজেশ্যন আজি ওদালগুৰিত দুটা জায়গা তেনেকুৱা ডেমনষ্ট্ৰেশ্যন আজি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে। ই ভেৰগাঁও সাব ডিভিজন এটা লোৱা হৈছে আৰু ওদালগুৰিত তেনেকুৱা কাৰ্যসূচী লোৱা হৈছে। কিয়নো আমি সকলোৱে জানে যেহেতু ইলেকশ্যন কমিশ্যনাৰে যেহেতু লোকসভা বা এছেম্বলি ছেগমেণ্টৰ কাৰণে যিটো ড্ৰাফটিং যোৱা 20 তাৰিখে এনাউন্স কৰিলে ইয়াত আমি দেখিবলৈ পালোঁ যেহেতু কোকৰাঝাৰ আমাৰ ST আগৰকৈ যেনেকুৱা ST আছিলে এতিয়াও ইলেকশ্যন কমিশ্যনে যেহেতু ST হিচাপে ড্ৰাফটিঙত ৰাখাৰ কি যেহেতু আমি দেখিবলৈ পাইছোঁ এইটো আমি ইলেকশ্যন কমিশ্যনক আমি ধন্যবাদ যাচিছোঁ আৰু আমি দুখ প্ৰকাশ কৰিছোঁ যেহেতু আমাৰ দাবীটো কি আছিলে ওদালগুৰিও এটা লোকসভা কনষ্টিটিউশ্যন হ'ব বুলি আমি যোৱা বিলটা আমি দাবী কৰিছিলোঁ আৰু আশাও কৰিছিলোঁ। আমি ইয়াত যেহেতু আমি দেখা পালোঁ ড্ৰাফটিঙত যেহেতু আমাৰ 6 শিডিউলৰ যিখিনি সমষ্টি আৰু বাহিৰৰ যিখিনি সমষ্টি ইয়াত এড কৰি ফালে প্লাছ কৰি ফালে যেহেতু লোকসভা ইয়াত আমি দেখিবলৈ পালোঁ। ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যেহেতু 6 শিডিউল আণ্ডাৰত যিখিনি এছেম্বলি ছেগমেণ্ট লৈ ফালে যিটো লোকসভা কনষ্টিটিউশ্যন বনাব লাগে এইটো আমি দাবী কৰিছোঁ। যিটো আমাৰ দৰং যিটো বুলি আমি লোকসভা আমি দেখিবলৈ পাইছোঁ এই দৰং নামটো আমি কেতিয়াও মানে গ্ৰহণ কৰিব নোৱাৰোঁ, একচেপ্ট কৰিব নোৱাৰোঁ। আমাৰ যি ওদালগুৰি লোকসভা হিচাপে আমি বিচাৰিছোঁ আৰু এইটো লৈ ফালে আমি আজি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ যিটো কৰিমগঞ্জ 6টা এছেম্বলি ছেগমেণ্টত লৈ ফালে এটা লোকসভা মানে কনষ্টিটিউশ্যন হৈছে যে আমাৰ ওদালগুৰিত যেহেতু আমি আমাৰ যিটো 6 শিডিউল আণ্ডাৰত যিখিনি 6টা ইয়াত মানে এছেম্বলি ছেগমেণ্ট তাতে আছে এই 6টা এছেম্বলি ছেগমেণ্ট লৈ ফালে ইলেকশ্যন কমিশ্যনাৰে যেহেতু এটা লোকসভা জাতি কনষ্টিটিউশ্যন বনায় ইয়াৰ কাৰণে আমি আজি ধৰ্ণা কাৰ্যসূচী যোগেদি আমি অনুৰোধ কৰিছোঁ আৰু দাবী কৰিছোঁ আহি থকা দিনবোৰতো আমাৰ যিটো দাবী এইটো যদি মানি নলয় আমি ইয়াৰকৈ আৰু জংগী আন্দোলন কৰিম আৰু ইয়াতকৈ আমি বেছিকৈ মানে কাৰ্যসূচী লোৱাৰ কাৰণে নিশ্চয় বাধ্যতা হ'ব। হয় আমি ইয়াৰ কাৰণে বিৰোধিতা কৰিছোঁ। যেহেতু আগত আমি শুনিবলৈ পাইছিলোঁ তেখেতসকলে কৈছিলে যেহেতু পটাৰ মিনাছ হিচাপে এই কনষ্টিটিউশ্যনবিলাক বনোৱা হ'ব। 6 শিডিউলত যিখিনি আণ্ডাৰত যিখিনি এছেম্বলি ছেগমেণ্ট হ'ব ইয়াত লৈ ফালে এটা লোকসভা মানে সমষ্টি বনোৱা হ'ব। আমি যিটো দেখিবলৈ পালোঁ দৰঙৰ 5টা মানে দৰঙৰ 3টা কামৰূপৰ 2টা মানে এছেম্বলি ছেগমেণ্ট লৈ ফালে
বাহিৰৰ আমাৰ 6 চিডিউলৰ আণ্ডাৰত যি বাহিৰৰ 5টা মানে এছেম্বলি ছেগমেণ্ট লৈ পেলাই তেখেতসকলে লোকসভা আমাক দৰং নামাকৰণে তেখেতসকলে ড্ৰাফটিঙত ওলাই দিলে ইয়াৰ কাৰণে আমি আকৌবাৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি যে আমাৰ যিটো দাবী কৰিছোঁ আমি যিটো 6 চিডিউলৰ আণ্ডাৰত যিখিনি 6টা মানে এছেম্বলি ছেগমেণ্ট সমষ্টি লৈ পেলাই আমাক এটা লোকসভা আমি বিচাৰিছোঁ অন্য জায়গাৰ লোকসভা 6টা যদি এছেম্বলি ছেগমেণ্ট লৈ পেলাই যদি সমষ্টি বনাব পাৰে আমাৰ কাৰণে কিয় বনাব নোৱাৰে ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনক দাবী কৰিছোঁ এইটো আমি নিশ্চয় যিটো আমি দেখা পালোঁ তেনেকুৱাই কৰিছে যিটো 6 চিডিউলৰ আণ্ডাৰত যিখিনি সমষ্টি লৈ পেলাই 6টাই হওক 7টাই হওক মানে 8টাই হওক এইটো লৈ পেলাই বনালেহে নিশ্চয় মানে 6 চিডিউলৰ যিখিনি মানে ৰাইটছ এইটো মানে ৰাখিছে বুলি আমি ভাবিব পাৰিম আচ্ছা প্ৰথমে মই এই কথা ক'ম বোলে আমাৰ ওদালগুৰি জিলাৰ ৰাভাছাত্ৰ সন্থাৰ সংগঠনৰ সম্পাদক হিচাপে মই এটা কথা ক'ম বোলে আমাৰ যিটো লোকসভা সমষ্টি সেই সমষ্টিটো যিহেতুকে দৰং বুলি নামাকৰণ হ'ল সেই নামাকৰণ হোৱাটো আমি তীব্ৰ আমি গৰিহণা দিছোঁ আমি মানি ল'ব নোৱাৰোঁ আমি PTC যিহেতু পাৰ্টত আমি আছোঁ গতিকে আমি PTC পাৰ্টৰ নামতে আমি দুটা আমি বিচাৰিছোঁ এটা কোকৰাঝাৰ এটা বিচাৰিছোঁ এটা আৰু ওদালগুৰি আমি বিচাৰিছোঁ এই উদ্দেশ্যটো হ'ল কি আমাৰ ওদালগুৰি জিলাৰ যিটো আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ দ্বাৰা আজি আমি ধৰ্মঘট লৈছোঁ বা আমি থকা হৈছে এইটো কাৰণে যে আমাৰ যিটো লোকসভা সমষ্টি আমি মানে জানিব পাৰিছিলোঁ মানে ওদালগুৰি লোকসভা হ'ব বুলি পেলাই কিন্তু তাৰ ওদালগুৰি নহয় পেলাই মানে দৰং নামেৰে নামকৰণ হ'ল কিন্তু এইটো ক্ষেত্ৰত আমি আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ মই ভেৰগাঁও ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ পৰা কৈছোঁ মই ছেক্ৰেটাৰী যে এইটো আমাক দৰং বুলি মানে লোকসভাৰ নামটো নালাগে আমাক ওদালগুৰি হ'ব লাগে গতিকে এই ক্ষেত্ৰত আমি আজি পোনপ্ৰথমবাৰ আমি ধৰ্মঘট এনেকৈ ধৰণৰ কাৰ্যসূচী লৈছোঁ ইয়াৰ পিছত যদি আমাৰ ওদালগুৰি যদি নহয় যদি এনেকৈ দৰং নামটো যদি খতম নকৰিবলৈ আমাক যদি ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত নামটো নিদিয়ে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকিম গতিকে আমি ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ নামটো আমাক লাগিব नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन